যোৱা 50 বছৰ ধৰি অবিৰতভাৱে জ্বলি আছে এই জুই। আপোনালোকে বাৰু স্বৰ্গ নাইবা মৰ্ত্য বিশ্বাস কৰে নেকি? আমাক সৰুৰে পৰা শিকোৱা হয় যে ভাল কাম কৰিলে মানুহ মৃত্যুৰ পিছত স্বৰ্গলৈ যায় আৰু বেয়া কাম কৰাজনে নৰক পায়। কিন্তু আমি বহুতেই নাজানো এইখন পৃথিৱীতে আছে এখন নৰকৰ দুৱাৰ। আচলতে পৃথিৱীত এনেকুৱা এখন ঠাই আছে য'ত বছৰ বছৰ ধৰি অবিৰতভাৱে জুই জ্বলি থকা এটা বিশাল গাঁত আছে, যাক নৰকৰ দুৱাৰ বুলি কোৱা হয়। যোৱা 50 বছৰ ধৰি তুৰ্কমেনিস্তানত অৱস্থিত এই বিশাল গহ্বৰটো জ্বলি আছে অবিৰতভাৱে। এই সন্দৰ্ভত আমাৰ এই বিশেষ প্ৰতিবেদন। সদায় জ্বলি থাকে জুই। 230 ফুট বহল এই গহ্বৰবোৰ যোৱা 50 বছৰ ধৰি অবিৰতভাৱে জ্বলি আছে। এই গাঁতবোৰ ইমানেই ডাঙৰ যে ইয়াত এক বৃহৎ সংখ্যক লোক সোমাব পাৰে। এই গাঁতৰ পৰা এনে বিষাক্ত গেছ ওলায়, যাৰ ফলত ওচৰতে বসবাস কৰা মানুহবোৰ লাহে লাহে মৃত্যুমুখত পৰিছে। এই গেছবোৰে মানুহক অসুস্থ কৰি তুলিছে। এই বিশাল গহ্বৰটো তুৰ্কমেনিস্তানৰ আজগাবাদ চহৰৰ পৰা প্ৰায় 160 মাইল দূৰত থকা কাৰাকোম মৰুভূমিত অৱস্থিত। সকলো সময়তে জ্বলি থকা জুইৰ বাবে ইয়াক নৰকৰ মুখ বা নৰকৰ দুৱাৰ বুলিও কোৱা হয়। যদিও এই নৰকৰ দুৱাৰৰ জুই নিৰ্বাপনৰ বহু চেষ্টা কৰা হৈছে, কিন্তু বাৰে বাৰে মানুহ বিফল হৈছে। গাঁতটোত কেনেকৈ আৰম্ভ হ'ল জুই? দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়নত তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছিল। সেই সময়ত বিজ্ঞানীসকলে তেল বিচাৰি মৰুভূমিটো খনন আৰম্ভ কৰিছিল। অৱশেষত তেওঁলোকে প্ৰাকৃতিক গেছ বিচাৰি পাইছিল আৰু বিশাল গহ্বৰৰ সৃষ্টি হৈছিল। গাঁতবোৰৰ পৰা দ্ৰুতগতিত মিথেন গেছ নিৰ্গত হৈছিল। এনে পৰিস্থিতিত পৰিৱেশ ৰক্ষা কৰিবলৈ বিজ্ঞানীসকলে গাঁতটোত জুই লগাই দি ভাবিছিল যে গেছ শেষ হোৱাৰ লগে লগে সেই জুই নিৰ্বাপিত হ'ব। কিন্তু জানিব পৰা মতে যোৱা 50 বছৰ ধৰি এই জুই অবিৰতভাৱে জ্বলি আছে। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 24/7।